ধন্যবাদ। সঁচাকৈয়ে চিৰঞ্জিত নিজে ইয়ালৈ উঠি আহিব নোৱাৰিব পাৰে, কিন্তু আমাৰ সকলোৰে অন্তৰত তেওঁ সোমাই যাব পাৰিছে। আমি চিৰঞ্জিতৰ উত্তৰোত্তৰ উন্নত ভৱিষ্যত কামনা কৰিছোঁ। আমি সঁচাকৈয়ে মানুহে মানুহৰ বাবে ভাবিব লাগিব, চিৰঞ্জিতৰ দৰে আমি সকলোকে আগুৱাই নিবলৈ প্ৰয়াস কৰিব লাগিব। মই পুনৰ চিৰঞ্জিতৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাননীয় লখিমপুৰ জিলাৰ মাননীয় অতিৰিক্ত উপায়ুক্ত চৰ্দাৰ আশ্ৰফুল আমিন নাগৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি চৰ্দাৰ ছাৰক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে, অভিভাৱকসকলৰ উদ্দেশ্যে, অসম সৰ্বশিক্ষা অভিযান মিছনৰ উদ্দেশ্যে দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ।